এখন সিংঘাম ৰিটাৰ্ণছ নহয় তেখেত অজয় দেৱগন নহয় তেখেত এজন পুলিচ বিষয়া হয় তাতে ৰোহিত শেট্টিয়ে ডাইৰেকশ্যন দি থকা নাই মাকে ঘৰত গম নাপায় তেওঁ যে ডেলিভাৰী দিয়ে ইয়াতে জমেটত ডেলিভাৰী দিয়ে মাকে গম নাপায় আৰ্থিক অৱস্থা বিশেষভাৱে বেয়া আনদীপৰ জাগাত কোনোবা যদি এজন নেতাৰ পুত্ৰ হ'ল হয় তেতিয়া সেই পুলিচ বিষয়াজনে সেনেকে হয়নে প্ৰথমতে আপোনালোকে ক্লিপটো চাওক য'ত এজন যুৱকক এজন পুলিচ বিষয়াই ধৰি চুচৰাই আনি এটাৰ পিছত এটা চৰ দিছে ডেলিভাৰী বয়জনৰ আচলতে দুখ কি নাই এওঁ কোনো চোৰ বা ডকাইত নহয় এওঁৰ ভুলটো হৈছে এওঁ নো এণ্ট্ৰিত নিজৰ গাড়ীখন সুমুৱাই দিলে তেওঁ ভুল কৰিছে কিন্তু তাৰ শাস্তি জানো এনেকুৱা সেই ভুলৰ বাবে ফাইন কাটিব পাৰে বা বেলেগ আইনী ব্যৱস্থা ল'ব পাৰে আৰু কালি আচলতে এই ভিডিঅ'টো বাহিৰলৈ অহাৰ লগে লগে সকলোতে চৰ্চা হয় আৰু সকলোৱে একেমুখে কাৰ্য দিয়ে জিপি সিঙে এটা টুইট কৰি জনায় যে পুলিচ বিষয়াজনক ইতিমধ্যে ছাছপেণ্ড কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভাগ কৰা হ'ব বুলি তেওঁ জনায় ল'ৰাজনক বহুত দেৰি ধৰি পেলাই থানাত বহুৱাই থোৱা হয় আৰু তেওঁ যেতিয়া ওলাই আহিছিল তেতিয়া সংবাদ মাধ্যমৰ আগত কি কৈছিল মই তাৰ এটা সৰু ক্লিপ আপোনালোকক দেখুৱাই লৈছো ইমান সময় ৰখা হ'ল আৰক্ষী বিষয়াগৰাকীয়ে বা আৰক্ষীৰ বিষয়াসকলে কিবা ভয় ভাবুকি দিছে নেকি নাই বৰ্তমান তেনেধৰণৰতো একো নাই বৰ্তমান মই তেনেকৈ একো ভবা নাই কৰিম বুলি আপোনাক কৈছে নেকি গোচৰ ৰুজু কৰাৰ কথা তেনেকুৱা ধৰণৰ কিবা কৈছে নেকি অলৰেডি মই গম পোৱা মতেতো একশ্যনটো লোৱা গৈছে তেওঁৰ ওপৰত মই গম পোৱা মতে যিহেতু তেওঁক ধৰক ছাছপেণ্ড কৰা গৈছে বুলি শুনা পাইছোঁ মই বাকী মোৰ তেনেকুৱা একো তেওঁৰ ওপৰত একো হেৰি কৰিম বুলি মই ভবা নাই নাই তেনেকুৱা ধৰণৰ একো নাই হয় থানাৰ ভিতৰত যেতিয়া আহিছে আপোনালোক দুটা লগ লাগি আছে দুটা সন্মুখীন হৈছিলে ভিতৰতো কিবা তেনেকুৱা দাবী ধমকি কিবা কৰিছিল ভিতৰত দাবী ধমকি এতিয়া ধৰক মই ঘপকৈ কিবা এটা কেছ হৈছে ধৰক নৰ্মেল ইণ্টাৰগেশ্যন আৰু যে কি হৈছিল কিয় পাৰ হ'লো তেনেকুৱা ধৰক কথা আৰু আচলতে তেওঁৰ কথা বতৰাৰ পৰাই গম পায় যে তেওঁ যে অলপ ভয়ত আছে কাৰণ সেই পুলিচ বিষয়াজনৰ সিংঘামগিৰি অকল ৰাস্তাৰ মাজতে নাছিল আজি এজন লোকে সংবাদ মাধ্যমক জনায় সেই পুলিচ বিষয়াগৰাকীয়ে হেনো যুৱকজনক থানাৰ ভিতৰতো প্ৰহাৰ কৰিছিল আমি যেতিয়া গৈছো তাৰ আগে ছাৰ সোমাই গৈছে ছাৰে গৈ কিনে থপিয়াই আছে মানে গালত মানে হেৰি হাতেৰে চৰি আছে থানাৰ ভিতৰত ল'ৰাটো দেখিছো এইটো 7টা বজাৰ ঠিক আগে হৈছে দেখিলে আচলতে এইসমূহ দৃশ্য দেখা পিছতে সকলোৱে প্ৰশ্ন কৰিছে যে সিংঘামগিৰিসকলে মিডল ক্লাছ কষ্ট কৰি খোৱা লোকসকলৰ ওপৰতে নে সেই যুৱকজনৰ সলনি যদি কোনোবা ডাঙৰ মানুহৰ পুতেক হ'লহেঁতেন তেনেহ'লে একেই একশ্যন পুলিচে ল'লেহেঁতেন নে সেই প্ৰশ্ন আজি সকলোৱে কৰিছে আৰু আজি মাকে এটা বাদ দিয়া সংবাদ মাধ্যমৰ আগত য'ত তেওঁ কয় যে তেওঁ অৱগত নহয় যে তেওঁ পুত্ৰই ডেলিভাৰী বয়ো কাম কৰে পোনপ্ৰথমতে তেওঁ কি কৈছিল তাৰ এটা সৰু ক্লিপ মই আপোনালোকক নাজানো ন জ্ঞান দিছে যে এক্সট্ৰাকে এনেকৈ প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ সি এডিটিঙৰ কাম কৰে মোৰ দুটা ল'ৰা ছোৱালী পইচা দিব লাগে সি ভাবিছে চাগে মাক ইমান প্ৰেছাৰ নিদিওঁ সেইটো কাৰণে সি চাগে সম্ভৱ এই কামটো সি পাৰ্ট টাইম হিচাপে লৈ কৰিছে চাগে মই পুলিচতে কৰোঁ কিন্তু মোৰ ল'ৰাটোক পঢ়িব পঠিয়াইছোঁ খালি গুৱাহাটী কটন কলেজত সি এক্সট্ৰাকে যে কিবা কৰিছে সেইটো মই নাজানো কালি ৰাতি যেতিয়া সি লগৰীয়াই ফোন কৰিছে 8-9টামান বজাত এনেকুৱা ঘটনা হৈছে জ্ঞানদীপৰ লগত মইতো নাজানো ন জ্ঞানদীপে যে এক্সট্ৰাকে এনেকৈ প্ৰাইভেট কিবা জমেটো কিবা কাম কৰিছে মই জানো কেমেৰা এটা আছে তাৰ সি এডিটিঙৰ কাম কৰে কিন্তু সি পাৰ্ট টাইম আমাক নজনাকৈ কি কৰিছে সেইটো আমি নাজানো আৰু পইচা পাতি সীমিত পইচা দিওঁ চলিবলৈ যিটো মই পাৰোঁ সেইটো মই দিওঁ দৰমহা পইচা পাওঁ মোৰ দুটা ল'ৰা ছোৱালী কিন্তু মাৰাটো বেয়া পাইছোঁ মই কাৰো পক্ষে একো ক'বলগীয়া নাই মোৰ ল'ৰাটোক এনেকৈ মাৰিছে ল'ৰাটো যদি কিবা এটা ঘটনা হ'লে মোৰ যাবলৈ মানুহ কোনো নাই পিছত মোৰ দেউতা অসুখীয়া হৈ আছে মোৰ ছোৱালীজনীয়ে মই অকলে থাকোঁ গতিকে দেখিলে ইয়াৰ পৰা আচলতে গম পোৱা যায় যে ল'ৰাজন কিমান সহজ সৰল আৰু এতিয়া সকলোৱে এইটোৱে প্ৰশ্ন কৰিছে যে পুলিচৰ সিংঘামগিৰিসকলে সহজ সৰল অসমীয়া লোকসকলৰ ওপৰতে চলিব আৰু চৰকাৰলৈ তথা ডিজিপিলে এটাই অনুৰোধ থাকিব ইয়াৰ ওপৰত যাতে উচিত বিচাৰ কৰা হওক যাতে আগলৈ কোনোবা বিষয়ে এনেকুৱা কাম কৰাৰ আগত এবাৰ হ'লেও ভাবিছোঁ